Lihat kesalahan tahu, kalau tak tiga sih, hah? Ada mau? Aku mau cuma. Ada mau kod? Ayo gelu, hoy. Digere অলগতে ফটলি ভাঙা আমি সিদিগা কয় যায় মই এতিয়া ৰব মই পুপসি উঠতে বুজাব লাগিব আক মই আপোনালোক দেখাম পুপসি কেনেকৈ যাব আপোনালোকে এতিয়া মই এতিয়া পুপসি উঠালগে পুপসি উলালগে একডাল লাঠি লক এই লাঠিডাল যিকোনো লাঠি উলিয়াব এতিয়া লাঠিটো হয় সূৰ্যটো চিনটো পাকে থাকে সূৰ্যটো সিধা সিধা একে পাৰ দিলি হল সূৰ্যটো হয় আছে এটা হয়তো ধৰ সূৰ্য আৰু সূৰ্যটো হয় পশ্চিম হ'ব পশ্চিম হলি হয় পূব হল হয় উত্তৰ হল হয় দক্ষিণ হল আৰু এতিয়া মই দক্ষিণ সাইডে যাব লাগিব বলক সব মৰো উমিদ হৈ সালামত মৰনে গটাই নাই ভালছিলে কেবা বন্ধে কলি সমস্যা হও মোৰ ভাগ্য আৰু ঘৰলে নাইকলটো কৰিছিলো আপন নহলে মই দিগদাৰ হৈ গেলা হয় আৰু মই গটা খাব নৰে মই গটা খাই দিয়া না মোৰ শক্তি নাপৰা দেহটো শক্তি নাপলে মোৰ এনাই যাব এনাৰ্জি মই লছ কৰিব ন সেইকাৰণে মই নাইকল থৈ দিব লাগিব এটা আহক আমি যা আছো পানীৰ বেয়া লাগছি মোৰ এতিয়া মই পানী খাব লাগছিল এতে আৰু এলাখানতো পানী ওলা অসম্ভৱ এলা পানী নলে এলাখানত এলা উইলে লাভ নাই চেষ্টা কৰি লাভ নাই ও আগত এয়া দেখা পাইছে এই সেউজীয়া হৈ আছে অলপ তাতে পানী থাকিব পাৰে মোৰ সম্ভৱ মানে য'ত পানী থাকে সেইখিনিৰ ঘাঁহখিনি মানে সেউজীয়া হৈ উঠে আৰু য'ত পানী নাথাকে সেইখিনি ঘাঁচা মৰি যায় সেইকাৰণে সেউজীয়া ঘাঁহ হৈ আছে আৰু মই সহজ যাব লাগিব বাপৰে বাপ বহুত কষ্টৰ মূৰত মই কিবাকে পানীটো পালো পানীটো থাকাটো হয় কিন্তু কিমান চাফা পানী সেইটো চাব লাগিব মই এতিয়া পানী খাব পাৰিব কিন্তু যেংকে তেংকেও পানী খাব নোৱাৰে আৰু সেইকাৰণে মই পানী যেংকে তেংকে অসম্ভৱ এলা মই সপানতো খাব নোৱাৰো মই এলা পানী মই আগত দেখি যাব লাগিব মই আমি 2 বছৰ ট্ৰেইনিঙত শিকছো যে পানী যেংকে তেংকে খালি নহব আপোনালোকে পানী এনে পালিয়ে নহয় ভালকে উঠলে কিনে হলেও খাব লাগিব আৰু এতিয়া টাইম হল মোৰ এটা কেম্প বানৰ যেহেতু সূৰ্যটো নাই আৰু মাৰাই গেল সেইকাৰণে মই এটা কেম্প বনাব লাগিব আহক আমি কেম্প বনাবলৈ যাওঁ এখানি ভালে লাগছি জাগাখিনি কিন্তু এতে মই ৰাতি থাকিব পাৰো না নৰো ৰাতি থাকিব পাৰিম কি জানি মই কিবাকে ৰাতিটো হৈ যাব অইন্দি মোৰ কাৰণে প্ৰকৃতিয়ে মোৰ কাৰণে এটা কেমান বনাই থৈ দিছি দেখা পাইছি না বনাই আপোনালোকে গম নাপাও কিন্তু যদি চাই আপোনালোকে ভিতৰত দেখি তেনেহ'লে এটা গুৱান হৈ গৈছে ইয়াতে মই যদি কিবা অলপ বস্তু বানাই কিনে মই থাকা ব্যৱস্থা কৰিব পাৰিম সেয়া কি আহকচোন এয়া হৈছে আমাৰ অসমীয়াৰ গৰু অসমীয়াৰ সন্মান এই গৰুৰ এখানি মল বুলি কয় বাপৰে বাপ এই আপনি কিনকে খাব কওকচোন এই আপনি জীৱনতো খাব নোৱাৰে আৰু এই দেখাত ইস এই খাব নোৱাৰে আমি কিবা বেলেগ খোৱা বস্তু বিচাৰিব লাগিব এয়া চব এই মাটিটো দেখা পাইছি না এই বেছি শুকান মাটি নহয় মানে কি এই ভিজি আছে মানে হয়তো আজি পুৱাই কোনোবা মানুহে এখন ইউজ কৰিছিল ভাল বস্তু পাইছো কিন্তু মই এখন দি মই মোৰ কেম্পটো বনাব পাৰিম আহক মই কেম্পটোৰ মই ৰাতিৰ ব্যৱস্থাটো দিয়া কৰিবই লাগিব আৰু মই কালি পুৱাৰ পৰাই গুচি যাম চক মই কিবাকে হ'লেও ৰাতিৰ থকা ব্যৱস্থাটো কৰিব পাৰিলে হ'ল বাকী আৰু যি হয় হ'ব ভাগ্য ভালে দাওখানে মোক বাছৰ লাখ যেতিয়া ইনকে আহিব আপুনি কেতিয়াও যদি আপুনি জংঘলত ফাঁচি যায় তেনেহ'লে জছত আকৌ কাম কৰিব নালাগে সব মানে কি চাৰিওফালৰ পৰিস্থিতিটো চাই ল'ব লাগে ক'ত কি হৈ আছে ক'ত কি হোৱা নাই জছত আকৌ কাম কৰিব নোৱাৰে
জোচত যদি কিবা আপুনি কৰি দিয়ে কৰতে হৈ যাব কিবা সো তেনেহ'লে আপোনাৰ বিপদ হ'ব পাৰে সেইকাৰণে জোচত আকৌ কৰিব নালাগে আৰু এতিয়া মই চেষ্টা কৰিম মাছ মাৰিব পাৰোঁ না নোৱাৰোঁ ওচৰত এটা খাল আছে আৰু সেইটো খালত যাই মই মাছ মাৰাৰ চেষ্টা কৰিম এয়া মাছ ধৰিবলৈ সাজু মই আহক আহকচোন কি পাওঁ অলপমানত থকি অলপমান আৰু লাগি গেলি তাৰে এই বাকাল সৰুৰ বাকাল লাগি আছে মাছটোৰে যিটো দেখা গৈছে এইটো চাইডে কাম নহ'ব আহক আমি বেলেগ পিনে চাওঁ অলপমানত থেকে চাবা আস্তে অলপ আস্তে পড়বে আর নড়বে গম পাইছে না মনে আস্তে থাকা অলপ এতে মই কৈছোৱে আগতে বহুত ডেঞ্জাৰাছ জাগা এখন আইবা সাহস যি কৈছোৱে আফগানিস্তানৰ অলপ মই নাৰাৰ মৰুভূমি এলা সেইকাৰণে অলপ সাৱধানে থাকিবা আকৌ নহয় বা মাছ পানা হল কিবাকে কিন্তু নাপলো মাছ চাছ নাই খালটোত ধরবা বহুত টান ৰব এতিয়া এখনি জায়গা থাকাতে এতিয়া নৰ্মেল হৈছিল কিন্তু কেম্পটোৰ পৰা কিবা ও মোৰ মা কি দুর্গতি বাস না ও মোর মাই যিটো দেখাইছে মই এইটো নাটখু এতে মই এক ৰাতি থাকিলে মৰি যাব লাগিব এতে মই যিটো দেখাইছে মই সিগনেল মিলৰ কাৰণে কিবা এটা কৰিব লাগিল ৰব মই কিবা সিগনেল মিলৰ কাৰণে কিবা ব্যৱস্থা কৰি আছো এটা এটা ঠিক হ'ব এখনি যদি মই দূৰৰ পৰা কাবাক দেখি দাও তেনেহ'লে কোনোবাই দেখা পোৱাৰ চান্স আছে ৰছ কাবাক সেই ৰীতা কোনোবা মানুহ তাতে মোক বাচাব পাৰিব মই মানুহকেইটাক লগ ধৰিব লাগিল তাড়াতাড়ি এইটো কোনোবা মানুহ দেখিছে না কেয়াৰতে পৰি আছে তোৰ এটা কি হৈছে আপোনাৰ কি হৈছে শুঙা বনাই নেকি শুঙা বনাই হয়তো এই কামবা কনছি বাপৰে বাপ গন মই বোলো আরে তই কি তাতে মেন বিয়াস ওয়েল তো কলাবা মই বহুত দূৰৰ পৰা বাপৰে কেনাই পাইছে এতিয়া এই ফৰেন এই ফৰেন কাণ্ট্ৰিৰ হেৰি নহয় এই এখন নলবাৰী অসম হয় অসমৰ জংঘল গিলাতে নাই গন পাবই আপনি মানচুৰ নলবাৰীৰ মাইন্স ও বাপা নকপা বলক এতিয়া বলক সাইকেল আনছো আমি বলক সাইকেল আনছো বলা মই বলা ঠাণ্ডা পাইছিলো ইয়াতে খান হৰবে এৰি গিছিল যদি এতিয়া দাও খান এই আমাৰ হৰবে এৰি গিছি তো বলা